বহুতবাৰ যুঁজিছোঁ, বহুতবাৰ। গালিহে খাম চাগে, গালি নাপাৰিবা। এতিয়া আমি কৰিম টক শ্ব'। অ' মাই গড, টাইমছ নিউজ ষ্টুডিঅ'ত আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। প্ৰথম আমি দেখি আছোঁ, চাই আছোঁ বিভিন্ন অনুষ্ঠান। আজি আৰু এটা মজা ব্লগ বনাম। আজি মোক এটা ৱেব পৰ্টেলে মাতিছে এটা বিশেষ টক শ্ব' এটাৰ কাৰণে, আৰু টক শ্ব'টোৰ বাবে ওলাইছোঁ। এয়া একদম গপচ পিন্ধি লৈছোঁ, একদম গপচ কাপোৰ। এয়া চাব পাৰে মোক। এতিয়া এটা মিচিং আছে খালি, ব্লেজাৰটো পিন্ধি লওঁ নে কি কয়? আৰে টক শ্ব'লৈ যাম ন। ব্লেজাৰটো উলিয়াইছোঁ মই। ব্লেজাৰটো এতিয়া পিন্ধি লওঁ ফাৰ্ষ্ট, ৰ'বা মই পিন্ধি লওঁ। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ, আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। গৈ আছোঁ এতিয়া, যাম বিৰুবাৰীলৈ। বিৰুবাৰীত ৱেব পৰ্টেল এটালৈ যাম, গতিকে আপোনালোকে ব্লগটো শেষলৈ চাওক। আজি দেখুৱাম ৱেব পৰ্টেল এটাত কি কি থাকে, কেনেকৈ এটা ৱেব পৰ্টেল চলে, আৰু কেনেকৈ টক শ্ব'বোৰ কৰে, এই গোটেইবোৰ আপোনালোকে গম পাব আজিৰ এই ব্লগটোত। চাই থাকিব শেষলৈ। টাইমছ নিউজ মোৰ লগত আছে দেৱব্ৰত কটকী। সাংবাদিকেও গালি পাৰে, মোক এড্ৰেছ দিওঁতে গালি পাৰিছে, আৰু ভুলকৈ এড্ৰেছ দিছে। আৰু আজি বিচাৰি নাপায়, গুৱাহাটীত জন্ম হোৱা ল'ৰা ছোৱালীয়ে যদি আৰু বিচাৰি নাপায়, লজ্জাজনক কথা। তাতে আৰু আমাৰ লগত আছে আজি মঞ্জিত ডেকা। মঞ্জিত, হেল্ল' বুলি কৈ দিয়া। কি খবৰ? হেল্ল' হাই। মঞ্জিত ডেকা। বৰ্তমানলৈ ঠিকে আছো। কেতিয়া কি অলপ হয় পিছত ক'ব অলপ নোৱাৰো। পিছত সমস্যা অলপ পিছত গৌৰৱ হ'ব নেকি পৰিৱেশ? আৰু দেৱব্ৰত কটকীয়ে আমাক পৰিচয় কৰাই দিব আজি টাইমছ নিউজ টুডে। বিভিন্ন পক্ষৰ লগত চিনাকি কৰাই দিব, কেনেদৰে কি হয় সকলো চিনাকি কৰাই দিব। গতিকে আপোনালোকে চাই থাকক, মজা পাব। যিহেতু প্ৰত্যেক ঠাইতে বাতাবৰণ আৰু পৰিৱেশ মেইন বস্তু, গতিকে মই প্ৰথমতে বাতাবৰণটো দেখাই ল'বলৈ বিচাৰিছোঁ। ষ্টুডিঅ'টোলৈ সোমাই প্ৰথমে আপোনালোকে দেখিব টাইমছ নিউজৰ এনেদৰে 1, 2, 3, 4 চাৰিটা খণ্ডত 4খন বেলেগ বেলেগ ফটো। প্ৰথম উদ্যমী বাৰ্তা নামৰ এটা অনুষ্ঠান নিশ্চয় তেওঁলোকে পৰিৱেশন কৰে, প্ৰাসংগিক নামৰ এটা অনুষ্ঠান পৰিৱেশন কৰে, আৰু ইয়াত দিছ ইজ দেৱব্ৰত শ্ব' ডিবেট। আৰু বৰ ধুনীয়াকৈ ফটোখন হাঁহি থকা নাই যদিও, আৰু ভালে লাগিছে ফটোখন। দেৱব্ৰত, তোমাৰ হাঁহি থকা ফটোখন কিয় নলগালা? নাই নাই নাই, কাৰণ ডিবেটটো হৈছে অলপ চিৰিয়াছ গতিকে হাঁহি থাকে। হয়। দেৱব্ৰত কটকীৰ সৈতে ডিবেট, আৰু আমি সকলোৰে পৰিচিত অনামিকা নাথ। তেওঁৰ এটা অনুষ্ঠান যে বি পজিটিভ, আৰু লগতে আছে স্বাস্থ্য মনোৰোগ বিশেষজ্ঞ ডক্টৰ সংগীতা দত্তৰ সৈতে এই অনুষ্ঠানটো যায়। আৰু নিশ্চয় আলহী আহিলে বহুৱাই। আলহীৰ বাবে এইটোৱে কক্ষ নহয় হয়? নহয় নহয় নহয়, একদম আলহী আমাৰ এটা শ্ব'। শ্ব' অনুষ্ঠানৰ নাম অনুষ্ঠানৰ। ঠিক আছে বাৰু। আলহী মানে এইটো হৈছে চব ডেস্ক ৰুম। ডেস্ক ৰুম, সেইটো ডেস্ক ৰুম। ঠিক আছে, আমাক এতিয়া কি দেখুৱাব? আমাৰ আপোনালোকক আমি ষ্টুডিঅ'টোকে দেখুৱাম, আমাৰ বলক। সুন্দৰ ষ্টুডিঅ'। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাই, বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এয়া ষ্টুডিঅ'ৰ ভিতৰলৈ সোমাই আহিছোঁ, আৰু অনামিকা বাৰ ভইচ অভাৰ মনে মনে ৰেকৰ্ডিং কৰি লৈছোঁ। পিছত বায়ে গম পালে মোক কি কৰে ঠিক নাই। যি হয় হ'ব, ইমান ধুনীয়া ভইচ ৰেকৰ্ডিং নকৰিম নে বাৰু? অলপ তেলটো বেছি হৈ গ'ল নেকি বাৰু? অকণমান ষ্টুডিঅ'টো বিজি হৈ আছে, গতিকে এইবাৰ কি দেখুৱাম? এইবাৰ আমি দেখাম ডেস্ক ৰুম। বলক। আমি বহিলে নিউজসমূহ লিখোঁ। বলক তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এইটো হৈছে আমাৰ ডেস্ক ৰুম। ডেস্ক ৰুম। ডেস্ক ৰুমৰ অলপ সৌন্দৰ্যময় পৰিৱেশ হৈ আছে। ক্ষমা প্ৰাৰ্থী, সৌন্দৰ্যময় পৰিৱেশ হৈ আছে। নাই, থাকে সৌন্দৰ্য পৰিৱেশৰ মাজতো সৃষ্টি উৎস আপোনালোকে বিচাৰি লয়। নিশ্চয় চেষ্টা কৰোঁ। নিজে সৌন্দৰ্যৰ মাজত থাকিও জনতাক আপোনালোকে সৌন্দৰ্য বিতৰণ কৰে, এয়া আপোনালোকৰ স্বকীয়তা। হয় হয়, সেয়া আমি চেষ্টা কৰি আছোঁ। আচলতে নিৰপেক্ষ সাংবাদিকতা এনেকৈয়ে চাগে সৌন্দৰ্যময় পৰিৱেশ ওলাই আহে, আশা কৰিছোঁ। দেৱব্ৰতে যেনেদৰে কৈছে এখন ডেস্ক হয়। ডেস্কত অৰ্থ আপোনালোকে নিশ্চয় ডেস্ক মানে কি বহুতে নাজানিব পাৰে। ডেস্ক সেইটোকে কয় য'ত সাংবাদিকসকলে তেওঁলোকে যিসমূহ নিউজ থাকে সেইসমূহ নিউজ খুব সুন্দৰকৈ লিখে। এইখন ডেস্কৰ পৰাই
চাব গ'লে এই ডেস্কখনৰ পৰাই কিন্তু সমগ্ৰ অসমে দিনটোৰ বিভিন্ন খবৰসমূহ পাই থাকে হয়নে নহয় নিশ্চয় গতিকে এইখন ডেস্কৰ মহত্ব বহুত কিন্তু এইখন ডেস্ক সদায় সুপ্ত হৈ থাকে অকণমান প্ৰচেছটো কৈ দিব নেকি আমাৰ দৰ্শকসকলক যে কেনেদৰে নিউজবোৰ আহে কেনেদৰে আপোনালোকে লিখে আচলতে আমাৰ এটা গ্ৰুপ থাকে কৰেছপণ্ডেণ্টৰ এটা গ্ৰুপ থাকে গ্ৰুপত আমাৰ হোৱাটছআপ যোগে আহে মেইলৰ যোগে আহে আৰু কেতিয়াবা আমাৰ ফাইল যোগেও আহে বিভিন্ন ঠাইৰ পৰা নিউজবোৰ আহে বিভিন্ন ঠাইবোৰ আহে কিন্তু আমি গোটেইখিনি দেৱয়ে মই চাওঁ প্ৰথমতে কোনবোৰ নিউজ বজাব লাগিব বা কোনখিনি এতিয়া নবজালেও হ'ব বা তাৰ মাজত ব্ৰেকিং নিউজো থাকে ব্ৰেকিং নিউজত আমি প্ৰথমে সাধাৰণতে ব্ৰেকিং নিউজৰ প্ৰাধান্যটো বেছিকৈ দিওঁ তাৰপাছত আমি সাধাৰণভাৱে নিউজবোৰ এফালৰ পৰা কৰি যাবলৈ চেষ্টা কৰোঁ তাৰ মাজত পেকেজো থাকে প্ৰগ্ৰেমবোৰো চলাই নিব লাগে বিভিন্ন ধৰণৰ কথা বতৰাখিনি থাকে হয় মানে প্ৰতিপলৰ খবৰবোৰ দি থাকিব লাগে সেইকাৰণে ব্ৰেকিং নিউজ খবৰবোৰ প্ৰথমতে ডেস্কতে আহে ডেস্কৰ পৰা আহে তালৈ যায় তাৰপিছত এংকৰিঙৰ কথা থাকে তাৰপিছত আচলতে খোৱা মেলা এইখিনিলৈ আহে এইখন ডেস্কলৈ আহে গতিকে আপোনালোকে মেইন ডেস্কতে আমি গোটেইখিনি চোৱা চিতা কৰি তাৰপিছত কম্পিউটাৰলৈ দিওঁ তাৰপিছত আচলতে PCI MCI এইবিলাকলৈ যায় হয় ইয়াতে এটা কম্পিউটাৰ এটাও আছে এই কম্পিউটাৰটোত নিশ্চয় নিউজবোৰ আহি থাকে হয় কম্পিউটাৰত আমি নিউজ এডিটিং কৰোঁ আপোনাক দেখুৱাই দিওঁ আমি আচলতে লিক অফিচ ব্যৱহাৰ কৰোঁ ইয়াতে আমি অসমীয়াত লিখোঁ লিখি পেলাই এইটো আমি আমাৰ যি PCR ৰুমৰ কম্পিউটাৰ আছে কম্পিউটাৰৰ লগত সংযোগ হৈ আছে তাতে ডাইৰেক্ট গুচি যায় তালৈ আমি ইয়াৰ পৰা পঠিয়াই দিওঁ ইয়াৰ পৰা চেণ্ড কৰি দিওঁ তাৰপিছত তাতে টেলিপ্ৰম্পটাৰত বাজে তাৰ পৰা হয় তাতে এইটোৰ কাম কি এইটো হৈছে ৱাকি টকিত আমাৰ PCR ৰুমৰ পৰা আমি ইয়াৰ পৰা যিহেতু ফুটেজবোৰ পঠিয়াওঁ যদি কিবা ভুল থাকে তাৰ পৰা আমাক খবৰ দিয়ে যেনেকৈ পুলিচসমূহে যেনেকৈ হেল্ল' চিষ্টেম আমাৰ একেই চিষ্টেম মানে আমি উঠি দৌৰি ফুৰিব নালাগে ডেস্কৰ পৰা ডাইৰেক্ট আপোনালোকে PCR কানেকশ্যন কৰে যাতে দৌৰি ফুৰাৰ কোনো প্ৰয়োজন নাই এয়া এতিয়া আমি আলহী কক্ষৰ পৰা ওলাই দিওঁ কিয়নো কামত ডিষ্টাৰ্ব দিয়াটো আমাৰেই ফিক্স নহয় কাৰোৱেই ফিক্স নহয় গতিকে আলহী কক্ষৰ পৰা ওলাই দিছোঁ অকণমান আৰু আমি ষ্টুডিঅ'লৈ যোৱাৰ প্ৰয়াস কৰিম ষ্টুডিঅ'লৈ যোৱাটো ইমান সহজ কথা নহয় কাৰণ বৰ ব্যস্ত নহয় জানো ষ্টুডিঅ'বোৰ হয় কাৰণ ষ্টুডিঅ' এটাই হয় আৰু ধৰক দিনটোৰ সকলো সমগ্ৰ অসমৰ যিমান নিউজ থাকে বুজিছোঁ গোটেইখিনি একেটা ষ্টুডিঅ'ৰ পৰাই যায় তথাপিও দেৱব্ৰত কটকীয়ে টান পালেও আমি আমাৰ ফালৰ পৰা আমিও দেখাবলৈ চেষ্টা কৰিম নেৰো আজি যিমান সময় ৰ'ব লাগে ৰ'ম কিন্তু ষ্টুডিঅ'টো দেখাম গতিকে আপোনাৰ লিখা আছে ন' এণ্ট্ৰি জোতা চেণ্ডেল খুলি ভিতৰলৈ সোমাব জোতা চেণ্ডেল বাৰু খুলি লৈ এতিয়া নকটো কৰি চাওঁ সোমাবলৈ দিয়া নাইবা বহুতবাৰ যুঁজিছোঁ বহুতবাৰ গালিহে খাম চাগে গালি নাপাৰিবা এইবাৰ ষ্টুডিঅ' মুকলি হৈ আছে হয় প্ৰথমতে আমি এচিটো বহাই দিওঁ আপোনাৰ গৰম মোৰ ঘাম ওলাই আছে একেবাৰে এয়া মই ষ্টুডিঅ'ৰ ভিতৰত ভল্টেজ আছে ৰিম'ট এডভাৰটাইজ কৰিছে নিশ্চয় তোমাক ইয়াৰে ব্ৰেণ্ড এম্বেচাডৰ তোমাকে বনাব চিন্তা কৰিব নালাগে এতিয়া আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এইটোৱে সেইটো কক্ষ যিটো কক্ষত দেৱব্ৰতক বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণত দেখিবলৈ পোৱা যায় কেনে অনুভৱ এই কক্ষটো ভিতৰত সোমাই কিনে কেনেকুৱা অনুভূতি আচলতে এই কক্ষটোৱে হৈছে আমাৰ প্ৰথম আৰু প্ৰধান কক্ষ এইটো কক্ষৰ পৰা গোটেই অসমে মই আগতেই জনাই আহিছোঁ গোটেই অসমে নিউজসমূহ পায় বা বাতৰিসমূহ পায় এই কক্ষটোত বা এই চকীখনত বহাটো অকল মানে মনোৰঞ্জনেই নহয় এইটো এটা ডাঙৰ ৰেছপনচিবিলিটি ডাঙৰ দায়িত্ব এটা প্ৰত্যাহ্বানো ক'ব গ'লে ধৰক নিউজটো পঢ়ি আছে হঠাৎ মাখি এটা উৰি গ'ল নাকৰ সন্মুখেৰে বা কেতিয়াবা নিউজ পঢ়ি থাকোঁ ঘপকে লাইন গুচি যোৱাৰ লগে লগে আকৌ আৰম্ভ নিউজটো পঢ়া এনেকুৱা ধৰণৰ সমস্যাও আহে এতিয়া আমাক কি দেখুৱাব অকণমান পৰিচয় কৰাই দিয়ক টেকনিকেল বস্তুখিনিৰ লগত হয় এই যে পিছৰ পৰা মোক কোনোবাই মাতিছে বুলি কোৱা শুনিলে তাৰপিছতে আহি গ'ল মোৰ বাবে হেড অফিচৰ পৰা এটা গুড নিউজটো কি কম কিন্তু তাৰ আগত ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক টেকনিকেল পাৰ্ট মানে কি টেকনিকেল পাৰ্ট এতিয়া নিউজ চেনেলতো কেমেৰা অত্যন্ত প্ৰয়োজন কেমেৰাৰ লগত লাগিব লাইট চাউণ্ড প্ৰুফ এটা ৰুম লাগিব তাৰ লগত লাগিব এটা PCR ৰুম গতিকে আমাৰ PCR ৰুমটো আছে ইয়াৰ লগতে সংলগ্ন আমাৰ নিকন DSLR ঠিক আছে এইটো আপোনাৰ কেমেৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় পেনাছনিকৰ কেমেৰাও আছে লগত এটা আমাৰ পেনাছনিকৰ কেমেৰাও আছে কেমেৰাটো সন্মুখতে ক'লা বম কেমেৰাচোন কেমেৰাটো সন্মুখতে ক'লা কি এইটো নিশ্চয় টেলিপ্ৰম্পটাৰ হ'ব নিশ্চয় মই জানো মানে এইটো টেলিপ্ৰম্পটাৰ হয় টেলিপ্ৰম্পটাৰ কেনেকৈ চলে হয় সেইটো দেখুৱাই দিওঁ এইটো টেলিপ্ৰম্পটাৰ ইয়াতে এইখন স্ক্ৰীণ হয় এইখন স্ক্ৰীণত যি আমি লিখোঁ যি আমাৰ ডেস্কৰ পৰা লিখাখিনি আহে ইয়াতে ডাইৰেক্ট আহি যায় ইয়াতে আহে কেনেকৈ আহি যায় ৱাইফাই আছে নেকি তাৰ লগত আমাৰ PCR ৰুমৰ লগত কানেকশ্যন আছে কম্পিউটাৰৰ লগত তাৰ কম্পিউটাৰ দি দিয়াৰ লগে লগে ইয়াৰ কম্পিউটাৰ ডাইৰেক্ট স্ক্ৰীণখনত চলে স্ক্ৰীণখনৰ পৰা ইয়াৰ ওপৰত গ্লাছ আছে গ্লাছ আছে নে হয় ইয়াতে এখন গ্লাছখন চুব পাৰি নেকি এইখন গ্লাছ হয় এইখন গ্লাছত ইয়াৰ পৰা ৰিফ্লেকশ্যন হয়
এইখন গ্লাছত ইয়াৰ পৰা ৰিফ্লেকশ্যন হয় আৰু ৰিফ্লেকশ্যনত গৈ থাকে আৰু তাৰ ঠিক পিছতে কেমেৰাটো আছে আচ্ছা আচ্ছা আৰু সেই পোহৰখিনি যে আহি থাকে তাৰ ফলত কেমেৰাটো ডিষ্টাৰ্ব নহয় নহয় নিশ্চয় নহয় আমাৰ মানে কথাটো ফেচিলিটিটো এনেকুৱাই মানে এতিয়া আমি কেমেৰালৈ চাই কৈ থকা নিচিনা হয় যদিও আমি টেলিপ্ৰম্পটাৰটোলৈ চাই পেলাই কথাখিনি কওঁ, কিন্তু কথাখিনি কেমেৰাটো এংগুলটো একেটাই যে আচ্ছা আচ্ছা গতিকে কেমেৰালৈ আৰু এইটো লাইটটো এইটো লাইট আমাৰ 4টা লাইট আছে 6টা লাইট আছে বাপৰে বেলেগ আৰু এইটো এটা লাইট এইটো এটা লাইট তুমিও এটা লাইটে হয় মই এটা লাইট আছে ইয়াতে চকী দুখন আছে পিছপিনে গ্ৰীণ স্ক্ৰীণ এইটো এডিটৰৰ কামাল ইয়াতে মহাকাশো কৰি দিব পাৰে খেতি পথাৰো কৰি দিব পাৰে নিশ্চয় আৰু চিফ এডিটৰ আমাৰ চিফ এডিটৰ আপুনি অলপ আগতে দেখিছিল অনামিকা নাথ চিফ এডিটৰ আমি তেওঁৰ লগতো কথা পাতিম চেষ্টা কৰিম সৌজন্যতে গোটেইখিনি চলি আছে তেওঁৰ আশীৰ্বাদতে তেওঁৰ চেষ্টাতে গোটেইখিনি আমি সকলোৱে মিলি পেলাই কাম কৰি আছো আৰু আপুনি মানে চব দেখাম মানে চব দেখাম ন হাত ধোৱা ৰুমটো দেখাম বা হাত ক'ত ধুৱে কেনেকৈ যে দেখাই দিয়া হাত এনেকৈ বেচিনত ধুৱে এনেকৈ চাবোন তাবোন লাগিব চিঙি কি কি লাগে আচ্ছা চেনিটাইজাৰ চব ৰেচিপি So I just keep writing. I don't need no help, I don't need opinions, so don't waste my time. চেনিটাইজাৰ দিছে গাই হৈ দিয়া তাক চেনিটাইজাৰ দি মই ডিষ্টাৰ্ব নকৰোঁ জাষ্ট এবাৰ দেখুৱাই দিছোঁ ইয়াতে আপোনালোকে খোৱা লোৱা কৰে ইয়াতে মিটিঙো কৰে ইয়াতে খোৱা লোৱাও কৰে বাহ কিয়া বাত সেনেকৈ এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম টক শ্ব' মাই গড মোৰ তামাম কিবা ডিবেট থাকিব আলোচনা হ'ব সমালোচনা হ'ব বিতৰ্ক হ'ব কিন্তু লগত পৰ্যালোচনা ষ্টুডিঅ'ত বহি এনেদৰে কিবা এটা আভোক লাগিছে ইমান পৰ্যায়ৰ মানুহ নহয় যে ষ্টুডিঅ'ত বহি কিনে কিবা বিতৰ্ক কৰিম তথাপি চেষ্টা কৰিম এই ককাইদেউৰ আশীৰ্বাদত লগতে আপোনালোকৰ আশীৰ্বাদত গতিকে দেখুৱাম চাই থাকিব বলক এয়া মনজিতৰ লগত আজি ডিবেট কৰিম মনজিত ৰেডি দেৱব্ৰত আছে এইপিনে দেৱব্ৰতে ল'ব আমাক সুধিব আৰু ভয়ো লাগিছে কিবা লাগিছে কিন্তু ভয় কৰিব লগা নাই আৰু ন তোমাক জাৰি দিম এয়া আৰম্ভ হৈ গ'ল ডিবেট অনুষ্ঠান আৰু আপোনালোকে যদি এই অনুষ্ঠানটো সম্পূৰ্ণকৈ চাব বিচাৰে তেন্তে তলত লিংক দিয়া আছে আপোনালোকে তালৈ গৈ চাব পাৰে পোনচাতে এই শব্দটোত আপুনি গভীৰ অৰ্থ এটা লুকাই কেনে এয়া হৈছে আমাৰ ষ্টুডিঅ' নিউজ ষ্টুডিঅ' এতিয়া মই আপোনালোকক দেখুৱাম যে কেনেদৰে দেৱব্ৰত কটকীয়ে তেওঁ কেনেদৰে এংকৰ শ্বুট কৰাৰ সময়ত তেওঁ কি কৰিব লাগে পোনপ্ৰথমে মই আজি নিজে দেৱব্ৰত কটকী হ'বলৈ এবাৰ চেষ্টা প্ৰয়াস কৰিছোঁ মাত্ৰ দেৱব্ৰত কটকী কেতিয়াও হ'ব নোৱাৰোঁ বাৰু এয়া মই ব্লেজাৰটো পিন্ধি লৈছোঁ একদম দেৱব্ৰত কটকীৰ দৰে আৰু এতিয়া কি কৰিব লাগে যেতিয়া তেওঁ এংকৰ শ্বুটবোৰ দিয়ে তেওঁলোকে কি মানে ব্যৱস্থা গ্ৰহণ কৰে এইটোৰ বহুত ডাঙৰ ভূমিকা আছে এংকৰ শ্বুট দিয়াৰ সময়ত এইটো পকেটত ৰাখিব লাগে আৰু তাৰপিছত এইডাল এইটো কাণত ল'ব লাগে আৰু কাণত লোৱাৰ পিছত এইটো যেতিয়া তেওঁলোকে এংকৰ শ্বুট কৰে তেতিয়া এইটো কাণত ৰাখি থৈ দিব লাগে ৰাখি থোৱাৰ পিছত এইটোত পিচিআৰৰ পৰা কৈ থাকে গ' 1 2 3 গ' বুলি কোৱাৰ লগে লগে যাব লাগে হঠাৎ যদি ব্ৰেকিং নিউজ আহি যায় এইটোতে আকৌ শুনা পায় তেওঁলোকে ব্ৰেকিং নিউজ বুলি কৈ দিয়ে আকৌ হঠাৎ পঢ়িব লাগে এইটো বহুত টান কাম সঁচাকৈ আৰু এইখন চকীত বহি লেপেল এডাল আছে লেপেলডাল ইয়াতে লৈ লয় আৰু পৰি যায় আৰু তেনেদৰে আৰু সন্মুখত এই পিচিআৰটো আছে পিচিআৰটোত তেওঁলোকে যিসমূহ নিউজ আছে সেইসমূহ আহি থাকে কিন্তু পিচিআৰত মাত্ৰ হেডলাইন কেইটামান লিখি দিয়া হয় হেডলাইনকেইটা চাই নিজৰ ক্ৰিয়েটিভিটি নিজৰ মতে নিউজটো সুন্দৰকৈ পৰিদৰ্শন কৰে গতিকে এয়া বহুত টান কাম আমি তেওঁলোকক ৰেচপেক্ট কৰোঁ এইখিনি আৰু আপোনালোকক দেখুৱাবলগীয়া আজি উপস্থিত হৈছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত হিমাংশু প্ৰসাদ ছাৰ কেনে লাগিল কেনে অনুভৱ অকণমান কৈ দিয়ক টাইমছ নিউজ ষ্টুডিঅ'ত আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আমি দেখি আছোঁ চাই আছোঁ বিভিন্ন অনুষ্ঠান আৰু আমি কেৱল এই মুহূৰ্তে এটা কথাই ক'ব পাৰোঁ যে এটা হয়তো অসমৰ ৰাইজে ইয়াৰ জৰিয়তে
আগতে বিভিন্ন সংবাদ মাধ্যমত নেদেখা ধৰণৰ অনুষ্ঠান ইয়াৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। চাই থাকক টাইমছ নিউজৰ বিভিন্ন অনুষ্ঠান, লাইক কৰক, শ্বেয়াৰ কৰক। লগ পাম, জীৱন জিন্দাবাদ। কোনোমতে ঘৰ আহি পালোঁ, কাৰণ বৰষুণো দিছে। বৰষুণ দেখাব পাৰোঁ যদি, বৰষুণ দেখা নাপাব বাৰু, কিন্তু বৰষুণো দি আছে। লগতে আজি টাইমছ নিউজ টুডেত গৈ এটা মোৰ বাবে বিশেষকৈ এটা ভাল খবৰো আছে। সেই খবৰটো এতিয়া নজনাও বাৰু, আপোনালোকে গম পাব শীঘ্ৰেই। যা হওক, ব্লগটো বনালোঁ, আপোনালোকে শেষলৈ চালে ভিডিঅ'টো, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ যদি কাম ভাল পাইছে এনেদৰে আপোনালোকে সহযোগ কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ ফালৰ পৰাও ক'ব পাৰে কিবা যদি দেখাবলগীয়া ঠাই আছে, চাবলগীয়া ঠাই আছে, কোনো প্ৰতিভা আছে, আপোনালোকে জাষ্ট কমেণ্ট কৰি দিলে হ'ল। মই আপোনালোকে দিয়া উপদেশৰ আধাৰতে ভৱিষ্যত দিনত কাম কৰি যাবলৈ দৃঢ় প্ৰতিজ্ঞ। গতিকে ইয়াৰ লগে লগেই ব্লগটো সামৰিছোঁ। জয় আই অসম।